আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আজি মানুহজনে নগাঁৱৰ পৰা আহোঁতে এয়া কচু ঢেকীয়া লৈ আহিছিলে আৰু তাকে বনাবলৈ ল'লোঁ। প্ৰথমে মই কচু অনা কলপাতখনকে ধুনীয়াকৈ ধুই মেলি তাতে বাকলি গুচাই লোৱা এই কচুখিনি দি ল'লোঁ। আৰু এই কচু পাতত দিবলৈ এই কচুৰ লগতে মই দিম এতিয়া বিলাহী, নহৰু আৰু জলকীয়া। এয়া দুফুটামান নহৰু বাকলি গুচাই লৈ পেলাই ইয়াত দি ল'লোঁ। দিয়াৰ পিছতে দুটামান জলকীয়া দি ল'লোঁ আৰু শেষত এটা বিলাহীও ধুনীয়াকৈ ইয়াতে দি ল'ম। দি লৈ পেলাই এই গোটেইখিনি ভালদৰে নোৰাটো বান্ধি লৈ ইয়াত ৰেডি কৰিছোঁ পাতত দিবলৈ। যিহেতু ইয়াত জুইত দিব নোৱাৰোঁ, সেয়েহে কুকাৰটোতে ধুনীয়াকৈ নোৰাটো ভৰাই তাতে অকণমান পানী দি 10 পৰা 15 মিনিট সময়ৰ বাবে মই গেছত উঠাই দিলোঁ। আনফালে মই এয়া কলডিল এটা ল'লোঁ আৰু কলডিলটো মই বৰ বনাম বুলি ভাবিছোঁ। সেয়েহে কলডিলটো মিহি কৰি কাটি তাতে অলপমান নিমখ আৰু হালধি দি আৰু লগতে এটা কণী তাতে ভাঙি দি ভালদৰে মই গোটেই কলডিলখিনি সানি ল'ম। এই ৰেচিপিটো মোৰ আইতাই আগতে বনাইছিলে, বৰ সুন্দৰ লাগে খাবলৈ। যিহেতু কলডিল খোৱাটো ভাল, কিন্তু খাই ভাল নাপাওঁ, সেয়েহে কেনেদৰে খুৱাব পাৰে আইতাই সদায় সেইটোৱে চিন্তা কৰিছিল আৰু তাৰ পৰাই এইটো ৰেচিপি বনাইছিলে যাতে খাই ভাল পাওঁ আমি। এয়া চাওক, কলডিলখিনি ধুনীয়াকৈ নিমখ হালধি দি ভালদৰে সানি ল'লোঁ আৰু এইখিনি বৰ বনাবলৈ ৰেডি হ'ব। এতিয়া এবাৰ কেৰাহী এটাতে অলপমান মিঠাতেল দি লৈ পেলাই গৰম হ'বলৈ দিলোঁ আৰু যেতিয়া মিঠাতেলখিনি গৰম হ'ল তেতিয়া চামুচেৰে এয়া বৰৰ জোখাৰে দি দিলোঁ তেলত আৰু গেছটো মিডিয়াম ফ্লেমত ল'ব লাগে যাতে কলডিলখিনি ভালদৰে সিজে। এয়া ধুনীয়াকৈ কলডিলখিনি সিজিছে, দেখিবলৈ যিমান ধুনীয়া হৈছে নহয়, কলডিলৰ বৰটো খায়ো সিমানেই ভাল লাগে। আৰু আনফালে ঢেকীয়া মুঠাও ভাবিলোঁ ভাজিয়ে লওঁ, সেয়েহে অকণমান তেল দি লৈ পেলাই তাতে পাঁচফোৰণ দুটামান দি সাধাৰণ ধৰণেৰে মই সেই ঢেকীয়াখিনি ভাজিলোঁ আৰু একদম ঢেকীয়া ভাজি যোৱাৰ লগে লগে মোৰ ভাতৰ থালিখন ৰেডি হৈ গ'ল। এনেই দেৰি হৈছিলে, গতিকে একদম দৌৰাদৌৰিকৈ ভাতখিনি ধুনীয়াকৈ সজাই ল'লোঁ। ইমান কষ্টকৈ বনাইছোঁৱে যেতিয়া আৰু অকণমান কষ্ট কৰি থালখন সজাই ল'লোঁ।